হেল্ল' গাইজ, আজি হৈছে মঙলবাৰ আৰু আপোনালোকে দেখিছে মোক শুই উঠিয়ে লগালগ মানে বজাৰ গুচি আহিছোঁ। আজি বজাৰ হৈছে আমাৰ জুটলিবাৰীত থকা মঙলবৰীয়া সাপ্তাহিক বজাৰ আৰু আমাৰ পিপল গছ ইফালে পিছফালে মন্দিৰ আছে আৰু এইখন হৈছে আমাৰ বজাৰখন বহুত বেছি ডাঙৰ হয়। বজাৰ হ'লে ইয়াৰ মানে ভালদৰে দেখা পোৱাই নাযায় যিহেতু মানুহ বহুত বেছি ভিৰ হয় আৰু আমাৰ এইটো এৰিয়াত এইখনেই সাপ্তাহিক বজাৰ বহে। এইখন চাওক, আপোনালোকক দেখাইছোঁ গোটেইবোৰ কাপোৰৰ পৰা শাক পাচলিৰ পৰা আদি কৰি সকলো ধৰণৰ জোতা চেণ্ডেলৰ পৰা আদি কৰি সকলো ধৰণৰ ইয়াতে বস্তু পোৱা যায়। আপোনালোকক দেখাইছোঁ এইফালে ডুমডুমা হৈ আহিলে এইফালে ডাইৰেক্ট কৰদৈগুৰি ফালে যায়গৈ আৰু এইফালে কজঙা ফালে আহে আৰু এইবিলাক হৈছে বজাৰ। এনেদৰে বজাৰ বহে আৰু এনেদৰে বজাৰ বহাৰ উপৰিও এইফালেও ৰাস্তা কাষে কাষে চেণ্ডেলৰ দোকান বহে। আপোনালোকক দেখাই দিছোঁ। আপোনালোকে ইতিমধ্যে খালী বজাৰখন দেখিলে আৰু এতিয়া আপোনালোকক দেখাম মই সম্পূৰ্ণ বজাৰখন। মই ৰাস্তাৰ ফালে গৈ আছোঁ। এইটো হৈছে আমাৰ মেইন ৰাস্তা আৰু মেইন ৰাস্তাৰ কাষে কাষেও চাৰিওফালে কাপোৰৰ দোকানৰ পৰা আদি কৰি অন্যান্য দৰৱৰ দোকানো বহিছে। গতিকে আমি এনেদৰে গৈ গৈ ভিতৰত সোমাই যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এখন বজাৰ ইমান ডাঙৰ বজাৰ, আপোনালোকক কি পাৰোঁ দেখাম আৰু কি আহিছে সেইবোৰো দেখাম। গতিকে গৈ থাকক মোৰ লগত। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনৰ বেলটো অল কৰি ল'ব। এয়া আমি এইফালে সোমাই গৈছোঁ। এইফালে কাপোৰৰ বজাৰ আছে আৰু কেইবাটাও গলি আছে কাপোৰৰ বজাৰ। গতিকে আমি এইটো ছেকেণ্ড গলিটোত সোমাই গৈছোঁ। গতিকে আমি প্ৰথমে চুৱেটাৰ চাম আৰু মেইন আমাৰ চুৱেটাৰ ল'ব লাগে। গতিকে চুৱেটাৰ চাই লওঁ। এইবিলাক ডিজাইনৰ চুৱেটাৰ চাই লওঁ। ইয়াতে যিমান মানুহৰ সমাগম ডাঙৰ হৈছে অলপ না ডাঙৰ হৈছে অলপ সৰু লাগে। কাপোৰ দোকানটো আমি চুৱেটাৰ বিচাৰি পোৱা নাই। একচুৱেলি ইউনিফৰ্মৰ কাৰণে লাগে যে কাৰণে পোৱা নাই, কিন্তু দেখাইছোঁ। হেল্ল' গাইজ, এটা চুৱেটাৰ বিচাৰি গোটেই বজাৰ চলাট কৰি গৈছোঁ আৰু এতিয়ালৈকে পোৱা নাই। ইউনিফৰ্মৰ চুৱেটাৰ অনাই নাই বোলে। আৰু এখন দোকানত পাইছিলোঁ। ইয়াতে যিহেতু ছোৱালীজনী ক্ষীণমিন হয় গতিকে চুৱেটাৰটো ডাঙৰ হৈ গ'ল। গতিকে এতিয়া বেলেগ এটা গলিত যাওঁ। ভিগলৰ ইউনিফৰ্মৰ চুৱেটাৰ হ'ব নেকি? চকলেট কালাৰ। চকলেট, এইটো পিংক নহ'ব। এইটো নহয় অলপ ৰেড টাইপৰ। সুধিয়ে ভাল লাগিছে দেই। চকলেট কালাৰ চুৱেটাৰ হ'ব ভিগলৰ? ইউনিফৰ্মৰ কাৰণে দাদা চকলেট কালাৰ চুৱেটাৰ হ'ব ইয়াৰ কাৰণে ইউনিফৰ্মৰ কাৰণে ভিগলৰ এনেকুৱা দাদা এনেকৈ চুৱেটাৰ ডাঙৰ হ'ব নাই? গোটেই বজাৰ বিচাৰিছোঁ, পোৱা নাই দেই। ঠাণ্ডাটো নামিলেই ন? কাহা পে মিলেগা? সুধিম নাই। চকলেট কালাৰ চুৱেটাৰ হ'ব ভিগলৰ? নাই, এইফালে আৰু এখন বজাৰ আছে নহয়। হা, ইমানেই গলি আছে বজাৰ চবৰে হয় এখন দোকানো পাতি দিম। চুৱেটাৰ লাগিছিলে নহয়, ইউনিফৰ্মৰ কাৰণে। ইয়াত নাই দেখা। ক'লা নহয়, এই চকলেট কালাৰ। এইটো নহ'ব। এইবোৰ হৰেক মাল কিবা এনেকুৱা, এইবোৰ চব তেনেকুৱা নেকি? এনেকৈ গোটেই বজাৰখন চুৱেটাৰ বিচাৰি শেষত নাপালোঁগৈ আৰু চুৱেটাৰ। আৰু সেইবাবে ভাবিলোঁ গোটেই বজাৰখনেই এক পাক মাৰি দিওঁ। আৰু এইফালে এতিয়া কাপোৰৰ বজাৰৰ পৰা ওলাই এতিয়া শাক পাচলি আৰু মাংসৰ দোকান আছে ইফালে গৈ আছোঁ। মানে বহুত বেছি ডাঙৰ, আপোনালোকক কৈছোঁ যিহেতু বজাৰ আৰু বহুত মানুহৰো সমাগম হৈছে ইয়াতে আৰু শাক পাচলিৰ পৰা আদি কৰি ফুলৰ পুলি, আজি ফুলৰ পুলিও আনিছে। মই ল'ম বুলি ভাবিছিলোঁ কিন্তু লোৱা নহ'ল আৰু বেলেগ এদিনা ল'ম বুলি ভাবি আছোঁ। গতিকে আপোনালোককো দেখাই আছোঁ, চাই থাকক শেষলৈকে। এইটো কি ফুল হয়? এইটো হেৰি কি কয়, পিটনীয়া হ'ব নেকি? কোনটো পিটনীয়া কোনটো হয়?
পিচ কেনেকৈ 5 টকা এটা পিছত চাচোন তুমি ডাঙৰ আছে টেনচন নাই বেছি নাই এজনে 20টা লাগে একবাৰ গোটেই বজাৰখন দেখাই দিছোঁ শাকৰ পৰা মাছৰ বজাৰ মাংস ভিডিঅ' কৰিছোঁ এখন আছে কাঁহীবাতি বজাৰ কাঁহীবাতিও পায় ইয়াতে এইবিলাক শাকৰ বজাৰ আপোনালোকে দেখিছে এইফালে গুচি কিনি যাওঁগৈ এইখন জাল জাল মাছ মাৰে এইখনক কি জাল কয় দাদা খেৱালি জাল আৰু এইটো এইটো শাক পাচলি এইটো ইউটিউবৰ ভিডিঅ' কৰি আছোঁ ইউটিউবৰ ভিডিঅ' কৰি আছোঁ হেল্ল' গাইজ আমি বজাৰ কৰি হৈ গ'ল যিহেতু আমি চুৱেটাৰ নাপালোঁ এইটো সপ্তাহতলৈ চুৱেটাৰ অনাই নাই গতিকে আমি এনেই সৰু সুৰা কিবা কিবি বজাৰ কৰিলোঁ চাবোন তাবোন ল'লোঁ আৰু এইফালে আমাৰ ডিপচিকা গতিকে যাওঁগৈ আৰু সেয়াই আৰু ইমানখিনিয়ে বজাৰ আপোনালোককো দেখালোঁ আমাৰ সাপ্তাহিক বজাৰখন যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ল'ব